ঐ মদাহী তই গণশিল্পীজনক চিনি নোপোৱানে? ঐ মদাহী তোৰ বহুত উৎপাত দিনক দিনে বাঢ়ি গৈছে। ঐ মদাহী তোৰ অহংকাৰে একদম ওপৰত উঠিছে। এইজন মানুহক এইজন ব্যক্তি আপোনালোকে নিশ্চয় গম পাইছে কাক কৈছে, যে আমাৰ মৰমৰ হাৰ্থব জুবিন দাক, যাৰ গানেই প্ৰতিটো পুৱাৰ পৰা বাজি থাকে, যাৰ গানেই আমাৰ মনটো শান্তি কৰে, যাৰ গানেই জীপাল কৰি ৰাখে, তেখেতক আপোনালোকে ইমান ইনচাল্ট কৰি আছে কিয়? কিয় কৰিছে? তেখেতে কি ভুল কাম কৰিলে যে তেখেতক আপোনালোকে ইমান ইনচাল্টৰ পাত্ৰ কৰিলে? যে ৰাজীৱ শদিয়া দাক আমি চিনি পোৱা নাছিলোঁ, বা জুবিন দাই যদিও চিনি পাইছিলে সেইদিনাখন তেওঁ অকণমান হাইছিলে চাগে, সেইকাৰণে হঠাৎ সাংবাদিকজনে কুৱেশ্যনটো কৰা তেখেতে তেনেকৈ ক'লে। সেই বুলিয়ে এজন আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী এজনক বা আমাৰ ভগৱান স্বৰূপ জুবিন দাক এনেকৈ ক'ব পাৰিলে? আকৌ কেইদিনৰ পিছত যেতিয়া তেখেতে ভাল গীত গাব, ভাল কাম কৰিব, দুখীয়া মানুহৰ বাবে কাম কৰিব, তেতিয়াই কিন্তু আপোনালোকে বাহ জনাব। এয়াই হ'ল আমাৰ অসমীয়া সমাজ নেকি? এনেকৈ কৰিব নাপায়। কাৰণ জুবিন দাৰ সৃষ্টিৰাজিৰ বহুত ওপৰত। আমি জুবিন দাক কেতিয়াও জুবিন দাৰ নখৰ সমানো হ'ব নোৱাৰোঁ। জুবিন দা হৈছে ঊনবিংশ শতিকাৰ এজন কণ্ঠশিল্পী, এজন মহান গায়ক। শ্ৰদ্ধা ডক্টৰ ভূপেন হাজৰিকা, তাৰপিছত খগেন মহন্ত আৰু অন্যান্য যি শ্ৰদ্ধাৰ আমাৰ কণ্ঠশিল্পী আছিলে, তেখেতসকলৰ যুগৰে এইজন আমাৰ জুবিন দা। তেখেতক বেয়াকৈ নক'ব প্লিজ। কাৰণ ৰাজীৱ দাৰ বিষয়ে তেখেতে হঠাৎ কিবা এটা কৰিলে, নিউজ পৰ্টেলবোৰে যিটো নিউজক আমি চিনি নাপাওঁ, সেই নিউজ পৰ্টেলে এটা বাতৰি প্ৰচাৰ কৰি দিলে, তাত আপোনালোকে ইমান গালি গালাজ পাৰিলে জুবিন দাক? নাপাৰিব। কাৰণ যাৰ গানে প্ৰতিটো পুৱাৰ পৰা প্ৰতিটো নিশালৈকে চলি থাকে, যাৰ গানে মন বেয়া লাগিলেও আমি শুনো, তেখেতক তেনেকৈ ইনচাল্ট নকৰিব প্লিজ।